এই ওপৰত উঠিলে গোটেই তেজপুৰখন দেখা পায় বুলি কৈছে। মহাদেৱে একদম ৰুদ্ৰমূৰ্তি ধাৰণ কৰি গান লগাবই আৰু এতিয়া। এইযোৰ চশমা পিন্ধি মই একোডাল দেখা নাই বাৰু, কিবা যদি ওলাইছে আৰু। নগাঁৱৰ পৰা আহি এতিয়া কলীয়ামুৰা দলং পালোহি। তেজপুৰক সোমাই যাম অগ্নিগড়। আচ্ছা, মহাদেৱক বিদায় লৈ এতিয়া আহি গলো আমি তেজপুৰ, এইখন অগ্নিগড় পাহাৰটো। ইয়াৰ ওপৰলৈ যাম আৰু এতিয়া। টিকেট কৰিব লাগিব ন? ক'ত লগাম? লগাই দিম, ক'ত লগাম? গেটখনৰ বাওঁফালে টিকেট কাউণ্টাৰটো, আৰু এইফালে পাছফালে, আৰু এই ছাইডতো পাৰি গাড়ী চাড়ী পাৰ্ক কৰিবলৈ। আমাৰখন সেই চুকটোত পাৰি। 6টা টিকেট ল'লোঁ। মোৰ টিকেটটো নোহোৱাহেঁতেনো হ'লহেঁতেন, সৰুলা টিকেট নহয়। আগতে এবাৰ আহোঁতে গোটেইখিনি ঘূৰা নহ'লে, গান লগাবই আৰু এতিয়া। আজি গোটেইখিনি ঘূৰিব লাগিব ইমূৰৰ পৰা সিমূৰলৈ। মহাদেৱৰ ওচৰৰ পৰা আহিছিলোঁ, আকৌ পাই গ'লোহি মহাদেৱ। সেইটো ভেকুলীটো জপিয়াই দিব এতিয়া। ওখ চিৰি বগাই কেনেকুৱা লাগিছে? ওখ চিৰি বগাই অঁ, মোৰতো ভৰি লগা নাই। মই আগৰ জন্মত ঘণ্টিকে আছো। হ'ব। ব্ৰহ্মপুত্ৰ পাৰে পাৰে পাহাৰখন। সেই গড়টোৰ ওপৰত উঠিমগৈ। সেই ওপৰত উঠিলে গোটেই তেজপুৰখন দেখা পায় বুলি কৈছে। চাই আহিম। আগতো কিবা এটা আছে চাবলগীয়া, কি আছে চামগৈ বোলক। হৰিহৰ যুদ্ধ। হৰিহৰ মানে মহাদেৱ আৰু বিষ্ণুৰ মাজত লগা যুদ্ধখন ইয়াত বনাই থৈছে। মহাদেৱে একদম ৰুদ্ৰমূৰ্তি ধাৰণ কৰি আছে। চাহ এতিয়া যাওঁগে। বগাইমা এখন চাই দিয়া ব'লা।